আজি আমি আমাৰ জোন আৰু জোনাকী শৰ্ট ফিল্মখনৰ শ্বুটিঙৰ বাবে আহিছোঁ। ইমান চাকচোন আপোনালোকে, পানী চাৰিওফালে, ৰাস্তা একদম বেয়া, চাৰিওফালে কেৱল পানীয়ে পানী গোটেই। মই ষ্টেণ্ডডাল লগাই লৈছোঁ। আমি এইফালে ফিচাৰী পেলৰ পৰা আহিছোঁ আৰু বেলেগ বেলেগ জেগাত শ্বুটিং লোৱা হ'ব। আজি বাৰু ইয়াতে হ'ব। পৰিৱেশটো মই আপোনালোকক দেখুৱাই গৈ থাকিম। মোৰ লগত আহি থকা আপোনালোকে চাই গোটেই বোকাৰ মাজে মাজে আহিছে আমি শ্বুটিং কৰাৰ কাৰণে। তেওঁলোক আগত আছে, মই মানে কিবা অলপমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে মই অলপ দেৰি হ'ল। তথাপি আহি গৈছোঁ। মই ঠাণ্ডা বটল এটা দি থৈ গৈছোঁ আৰু অলপ কল দি থৈ গৈছোঁ। গোটেইকেইজনে আকৌ লাঞ্চ টাইমটো ইয়াতে কৰিব লাগিবতো, গতিকে আপোনালোকে চাই লওক পৰিৱেশটো। কি এটা সুন্দৰ পৰিৱেশ, ভাল লাগে। কিন্তু সেই এটা কথা কি হ'ল, মেইন কথা হ'ল শ্বৰ্ট ফিল্মবিলাক বনালে নহ'ব। তাত আমাৰ মেইন কথা, আমি যিবিলাক সূক্ষ্ম সূক্ষ্ম কথা, ফিলিংছ অহা যিবিলাক সূক্ষ্ম সূক্ষ্ম কথা, সেই কথাবিলাকত আমি গুৰুত্ব দিব লাগিব। এনেই শ্বৰ্ট ফিল্ম এখন বনালে যেনে তেনে বনালে হিট নহয় বা মানুহে নাচায়। তাৰ কাৰণে আমাক লাগিব বিভিন্ন ধৰণে, তাৰ ভিতৰত কেনেকুৱা ধৰণৰ আমাৰ চাউথ ইণ্ডিয়ান ফিল্মবিলাকত যেনে সূক্ষ্ম সূক্ষ্ম কথাবিলাকত গুৰুত্ব দিয়াৰ কাৰণে তেওঁলোকৰ চিনেমাবিলাক হিট হয়। সেইটো এটা মেইন কথা। আমাৰ চিনেমাবিলাক হিট নোহোৱাৰ প্ৰধান কাৰণটো হ'ল আমি সূক্ষ্ম কথাবিলাকৰ ওপৰত গুৰুত্ব নিদিওঁ। সেইটোৱে গোটেই নেচাৰেল স্কিনটো লাগিবই। তাৰোপৰি তাৰখিনি আমি কাহিনীখিনি সেই দেখুৱাম, তাৰে যিখিনি ভিতৰ চৰাটো তাক সুন্দৰকৈ প্ৰদৰ্শন কৰিব লাগিব। সেইটোৱে এতিয়া প্ৰায় শ্বৰ্ট ফিল্ম মই তিনিখনতে জড়িত হ'লোঁ। দুখনত মই ডিৰেকশ্যন দিলোঁ, এখনত মই নিজে অভিনয় কৰিলোঁ, এইখনতো মই অভিনয় কৰিম। খালি শ্বৰ্ট ফিল্ম কৰি এটা এক্সপিৰিয়েঞ্চ হ'ল যে এই শ্বৰ্ট ফিল্মবিলাকত কাহিনীবিলাক ভাল হ'ব লাগে, আৰু যে তাত অভিনয় কৰা ব্যক্তিবিলাকৰ লগতো কথা আছে বহুতখিনি। আৰু ৩ নম্বৰ কথাটো কি, ইয়াৰ সূক্ষ্ম কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগিব। এনে চিনেমাখন আমি বনালে নহ'ব, তাৰ বিভিন্ন যিখিনি চাৰাউণ্ডিংখিনি আমি চাব লাগিব। সেই তেতিয়া এখন চিনেমাৰ, এখন শ্বৰ্ট ফিল্ম বা যিকোনো চিনেমা এখন তাৰমানে ছাকচেছ হোৱাৰ তাৰমানে আচল মন্ত্ৰটো হ'ল সেইটোৱে। আৰু বস্তুখিনি আপোনালোকে জানিব লাগে। আমি শ্বৰ্ট ফিল্মখনৰ শ্বৰ্ট ফিল্মখনৰ নাম হ'ল জোন আৰু জোনাকী। ঋষি আছে তাতে, আৰু স্ক্ৰিপ্ট ৰাইটাৰ আপোনাৰ মুৰচেলিন, মোৰ ষ্টুডেণ্ট হয়, তেওঁ কাহিনীটো লিখিছে। সেইটো আৰু আপোনালোকে ভাল পাব। ঠিক আছে, ধন্যবাদ। কি হ'ল নে নাই? ৰাস্তা সোপা যি ৰাস্তা, মোৰ মাথা বেয়া হৈ গৈছে, গোটেই পুত সোপা খচিছোঁ। হেৰি স্নেহাৰ আছে নে নাই? আহিম বুলি কৈছিল বোলা। শ্বুটিং শেষ হ'ল। এইফালে আহা মুৰচেলিন। বহুত কষ্ট হ'ল আমি আজি শ্বুটিংটোত, গোটেইকেইজনৰ মানে একদম বহুত কষ্ট হ'ল। গোটেই পিপৰা কামুৰি কিবা এটা কৈ দিয়ে আৰু কি ক'ম। আমাৰ ভাল লাগিল বহুত, খাব হ'লে ভোক লাগিল বহুত। দে পিছে বলটো আনিছিলোঁ।